ইতিহাসত বহুতো কলংক অধ্যায় আছে। তাৰ ভিতৰতে চিলাপথাৰতো এটা নাম থাকি যোৱা অধ্যায় 6 মাৰ্চ 2017, যিটো সময়ত অসমৰ জাতীয় শক্তিসমূহ উৎখাত কৰিবৰ কাৰণে সাম্প্ৰদায়িক ৰাজনৈতিক দলসমূহৰ লগতে সাম্প্ৰদায়িক কিছুমান চক্ৰান্তকাৰী শক্তিয়ে শান্তিপূৰ্ণ অসমখনত অশান্তি বিস্ফোৰণ সৃষ্টি কৰিবৰ কাৰণে ৰাজনৈতিক দলসমূহৰ পৃষ্ঠপোষকতাত বিভিন্ন অপকৰ্ম আৰু এনেধৰণৰ বিচ্ছিন্নতাবাদী কিছুমান কাম কাজ চলি আহিছিল। আৰু অসমখন যিহেতু খিলঞ্জীয়া লোকসকল অতিকে শান্তিপ্ৰিয় আৰু অতি অমায়িক, তাৰ সুযোগ গ্ৰহণ কৰি কিছুমান বাহিৰৰ জনগোষ্ঠী বা বিদেশী শক্তিৰ লগত জড়িত থকা সেই শক্তিসমূহে উচতনি দি নিব্বাস নামৰ এটা সংগঠন ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লগতে ব্যৱসায়িক নগৰী চিলাপথাৰত তেওঁলোকে আহি ইয়াত খোপনি পুতিলে। আৰু তাৰ পিছৰ পৰ্যায়ত অসমৰ স্বাভিমানক তেওঁলোকে ভৰিয়ে গছকি গ'ল। ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াই কৈছে যে আমাৰ যিসকল স্বনামধন্য ব্যক্তি, যাৰ ছত্ৰছায়াত যাৰ আশীৰ্বাদত আমি আজি অসমখনৰ অসমীয়া হিচাপে নিজকে পৰিচয় দি আহিছোঁ, সেইসকল ব্যক্তিক তেওঁলোকে তেওঁলোকৰ প্ৰতিচ্ছবিত যিভাগে ভৰিয়ে গছকি গ'ল, যাৰ স্মৃতিত গঠিত হোৱা 855 জন শ্বহীদৰ লগতে বিভিন্ন সময়ত নিৰ্যাতিত জাতি দেশ জাতিৰ কাৰণে নিৰ্যাতিত হোৱা শ্বহীদ হোৱা সেই ব্যক্তিসকলৰ স্তম্ভত তেওঁলোকে ভৰিয়ে মোহাৰি গ'ল, ভৰিয়ে গোৰ মাৰিলে। অৰ্থাৎ তেওঁলোকে আমাৰ অন্তৰত গোৰ মাৰিলে। আৰু আমাৰ যিখন অতিকৈ আদৰৰ আমাৰ যিখন বাপতিসাহোন গামোচা, সেইখন তেওঁলোকে ভৰিয়ে গছকি থৈ গ'ল। আৰু শান্তিপ্ৰিয় খিলঞ্জীয়া অসমীয়া জাতিৰ ওপৰত তেওঁলোকে লাঠিচাৰ্জ কৰিছিল। এই যিটো আমাৰ ওপৰত চলা অত্যাচাৰ, যিটো নিৰ্যাতন, সেই নিৰ্যাতনক আমি সদৌ টাইম ছাত্ৰ সন্থাই ধিক্কাৰ দিয়াৰ লগতে আমি ইয়াৰ প্ৰত্যুত্তৰ দিব বিচাৰোঁ। অসমত এটা জাতিয়ে আছে যাৰ আজি যিসকলৰ আহোম জনগোষ্ঠীটোৰ নামটো এইকাৰণে ল'ব লাগিব, আজি চাওলুং চুকাফাই অসমীয়া জাতি গঠন কৰিবৰ কাৰণে নিজস্ব সক্ৰিয়তাসমূহ তেওঁলোকে বিসৰ্জন দিছিল। অৰ্থাৎ আহোমৰ যিটো টাও ধৰ্ম, সেই ধৰ্মটোক তেওঁলোকে বিসৰ্জন দিছিল। যিটো আমাৰ টাই ভাষা আছে, সেই ভাষাটোক বিসৰ্জন দিছিল। আমাৰ যিসমূহ সংস্কৃতি আছে, এই সংস্কৃতিসমূহক নিজৰ সংস্কৃতিসমূহ পৰিহাৰ কৰি অসমত বসবাস কৰা সেই সময়ত যিসমূহ খিলঞ্জীয়া জাতি জনগোষ্ঠী আছিল, সেইসকলৰ লগত ঐক্যবদ্ধ থাকিবৰ কাৰণে সকলোৰে উমৈহতীয়া যিটো অসমীয়া ভাষা, সেই অসমীয়া ভাষাটোক আদৰি লৈ নিজৰ যিটো আহোম ভাষা বা টাই ভাষা, তাক তেওঁলোকে আওকাণ কৰি ৰাখিছিল। গতিকে লক্ষ্য উদ্দেশ্য এইটো আছিল যে বৃহত্তৰ অসমৰ সৌমানত থকা জাতি জনগোষ্ঠীসমূহৰ লগত একত্ৰিতভাৱে আগবাঢ়ি যাবৰ কাৰণে যিটো আন্তৰিকতাৰ চাওলুং চুকাফাই নিজৰ অৱদান স্বীকাৰ কৰি থৈ গৈছিল, আজি সেইটো জাতিয়ে অসমখনত আজি তেওঁৰ স্বীকাৰ আজি সকলোৱে কৰি আহিছে। কিন্তু তেওঁ যিটো আজি ত্যাগ কৰিছিল, সেই ত্যাগৰ আজি মূল্যটো আমি কেনেধৰণে পাইছোঁ। আজি যিটো অসমীয়া জাতি গঠন কৰিছিল, সেই অসমীয়া জাতিৰ যিটো ভাষা, তাত আজি ঘূণে ধৰিছে। আজি আপোনালোকে চাব, অসমৰ উজনি অসমৰ আৰু নামনি অসমৰ কেইটামান প্ৰান্তৰ বাহিৰে আপুনি আজি বৰাক উপত্যকাত যাওক, আজি সেই অঞ্চলটোত আজি অসমীয়া ভাষা তাত প্ৰচলন নাই, তাত আজি অসমীয়া নাই। আজি শিলচৰ বিশ্ববিদ্যালয়ত অসমীয়া কোৱাৰ কাৰণে অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ তাত অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে। আজি অসমৰ এনেকুৱা জেগা আছে, আজি নগাঁও বা কিছুমান জেগাত যাওক, আপোনালোকে মৰিগাঁও কিছুমান যাওক, সেইবিলাকত আজি অসমীয়া ভাষা প্ৰচলন নাই। যিজন স্বৰ্গদেউ চাওলুং চুকাফাই নিজৰ ভাষাটোক তেওঁলোকে ত্যাগ কৰি অসমীয়া জাতিটোক তেওঁলোকে ৰাজকীয় ভাষা হিচাপে অসমীয়া ভাষাটোক
অসমৰ জাতীয় জীৱনৰ এটা অংগীকাৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে যিটো ভাষা আজি তেওঁলোকে স্বীকাৰ কৰি থৈ গৈছে, যিটো ভাষাক আজি ৰাজকীয় ভাষা হিচাপে পৰিগণিত কৰি থৈ গৈছিল, আজি সেই ভাষাটো আজি অসমত বিলুপ্ত ঘটিবলৈ গৈ আছে। গতিকে আজি এনেকুৱা সময়ত বিভিন্ন সাম্প্ৰদায়িক অপশক্তি বিচ্ছিন্নতাবাদীসমূহে আজি অসমীয়া ভাষাটোক গৌণ কৰি তেওঁলোকৰ নিজৰ ভাষাটোক তেওঁলোকে বিস্তাৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু সেই যিটো সংগঠন নিৰ্বাচন সংগঠন তেওঁলোকৰ পৃষ্ঠপোষকতাতেই এনেকুৱা ধৰণৰ কামবিলাক পৃষ্ঠপোষকতা হয়। আপোনালোকে নিশ্চয় জানে আজি আমাৰ যিটো ত্ৰিপুৰা, আজি ত্ৰিপুৰাত যিটো সমস্যা আছে আজি সদৌ অসম ছাত্ৰ সন্থাই জানে। কিন্তু আজি ত্ৰিপুৰাত যিজন তাত আজি মুখ্যমন্ত্ৰী আছে তেওঁৰ নামটো কি? বিপ্লৱ দেৱ। বিপ্লৱ দেৱে নিজৰ মুখে স্বীকাৰ কৰিছে তেওঁ বাংলাদেশৰ চট্টগ্ৰামত জন্ম। তেওঁ এজন বাংলাদেশী হৈ আজি ভাৰতবৰ্ষৰ সাৰ্বভৌমৰ ওপৰত আজি বাংলাদেশীয়ে আজি দেশ শাসন চলাইছে। আজি অসমত শিলাদিত্য দেৱ নামৰ এজন ধুৰন্ধৰ ৰাজনীতিবিদ আছে, সেইজনো আমাৰ সন্দেহ হৈছে, সেইজনো হয়তো সেই বাংলাদেশৰে ক'ৰবাৰ চট্টগ্ৰাম নহ'লে কাৰোবাৰ হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ উগ্ৰ জাতীয়তাবাদৰ বিৰুদ্ধে বহিৰাগত জাতি যিসমূহ অপশক্তি আছে তেওঁলোকৰ এই ৰাজনীতি দলবিলাকৰ এনেকুৱা ধৰণৰ পৃষ্ঠপোষকতাত আজি অসমখনত থান বান কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে। গতিকে এনেকুৱা ধৰণৰ যিসমূহ চক্ৰান্তকাৰী আৰু যিবিলাক সাম্প্ৰদায়িক ৰাজনীতিবিদেই হওক, তেওঁলোক বিভিন্ন নিৰ্বাচনৰ নিচিনা তেওঁলোকৰ নিষিদ্ধ ঘোষিত সংগঠনেই হওক, তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ অসমৰ খিলঞ্জীয়া আমাৰ জাতি জনগোষ্ঠীসমূহৰ ওপৰত আপোনালোকে ৰঙা চকু নেদেখুৱাব। আমি যদি ৰঙা চকু দেখুৱাবলৈ হয় তেতিয়াহ'লে আপোনালোক অসমত থাকিবলৈ আপোনালোকৰ নিষ্ঠা নহ'ব। আমাৰ ওচৰতে লাগি থকা অৰুণাচল ৰাজ্যখনলৈ আপোনালোকে প্ৰত্যক্ষ কৰক আৰু তাৰ পৰা আপোনালোকে কিছুমান আদৰ্শ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক। তাত আজি যিটো PRC, মই এটা কথা ক্লিয়াৰকৈ ক'বলৈ বিচাৰিছোঁ, ইয়াত বিতৰ্ক কোনো নকৰিলে মই নিশ্চয় ভাল পাম। এটা উদাহৰণ দিবৰ কাৰণে ক'ব বিচাৰিছোঁ যে অৰুণাচলত আজি PRC দিবৰ কাৰণে সেই অৰুণাচলত বসবাস কৰি থকা খিলঞ্জীয়া কিছুমান জনগোষ্ঠীয়ে আজি দেউৰী, আহোম, মৰাণসকলক তেওঁলোকে PRC দিবৰ কাৰণে তেওঁলোকৰ বিধানসভাত অনুমোদিত হ'বৰ কাৰণে এটা প্ৰস্তাৱ গ্ৰহণ কৰিব বিচাৰিছে। কিন্তু তাৰ যিসকল আজি অৰুণাচলী আছে খিলঞ্জীয়া, তেওঁলোকৰ ঐতিহ্যভাৱে যিসকল অৰুণাচলী তাৰ আজি ভূমিপুত্ৰ, সেইসকলৰ তেওঁলোকৰ দায়বদ্ধতাটো চাওক। তেওঁলোকে তেওঁলোকৰ অস্তিত্ব জাহিৰ কৰিবৰ কাৰণে, নিজৰ সক্ৰিয়তা বজাই ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ মুখ্যমন্ত্ৰী গৃহ জ্বলাবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। তেওঁলোকৰ কিমান নিজৰ জাতিপ্ৰেম, সেই অৰুণাচলৰ প্ৰতি তেওঁলোকৰ কিমান দেশপ্ৰেম তাতে প্ৰতিফলিত হৈছে। মই কোৱা নাই আমাৰ কোনোবা মুখ্যমন্ত্ৰী বা আমাৰ মন্ত্ৰীসকলৰ ঘৰ জ্বলাবলৈ কোৱা নাই, কিন্তু তেওঁলোকৰ যিটো জাতীয়তাবোধ, সেই জাতীয়তাবোধটো আমাৰ মাজৰ পৰা আজি হেৰাই গৈছে। আজি অসমীয়া যিটো জাতীয়তাবোধ, যিটো ঐক্যতা, সেই ঐক্যতা নাইকিয়া হৈ গৈছে। আজি চাউলুং চুকাফা সেই অসম আজি থানবান হ'ব বিচাৰিছে। আজি বিভিন্ন জাতি জনগোষ্ঠী হিচাপত তেওঁলোকে বিভেদ সৃষ্টি কৰি আজি অসমৰ ঐক্যবদ্ধতা নাইকিয়া কৰিব বিচাৰিছে। গতিকে আমি এটা উদাহৰণ হিচাপে অৰুণাচলীসকলৰ যিটো তেওঁলোকৰ জাতীয়তাবাদ, জাতীয়তাবোধ, সেইটো কিন্তু আমি অনুকৰণ কৰিব হ'ল। আমি আহোম, আমি কোচ, আমি কলদা, আমি মিচিং, আমি বড়ো নহয়। আমি প্ৰত্যেক জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, কিন্তু আমি অসমীয়া। আমি অসমীয়া হিচাপে যেতিয়া থিয় দিম, ইয়াত মিচিং, বড়ো, আহোম সকলোৱে ঐক্যবদ্ধভাৱে হ'ল আমি অসম বিৰোধী চক্ৰান্তকাৰীসকলক কিন্তু আমি নিষেধ কৰিবৰ কাৰণে আমি সকলো অসমীয়া হ'বই লাগিব। সেই হেতুকে আমি নিজস্বতাটো বজাই ৰাখি নিজৰ জনগোষ্ঠী হিচাপে যদিও আমি নিজৰ অস্তিত্ব ৰাখিব বিচাৰোঁ, তাৰ ওপৰত কিন্তু আমাৰ জাতীয়তা হিচাপে আমাৰ অসমীয়া যিটো জাতীয়তাবোধ, অসমীয়া যিটো স্বাভিমান, সেই স্বাভিমানটোক আমি ঐক্যবদ্ধভাৱে আমি সকলো একতাৰ দূৰে আগবাঢ়ি যাব লাগিব আৰু ইয়াৰ ভূমিকা সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিব লাগিব। গতিকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসমৰ 30টা সংগঠনে আমি অসমীয়া জাতীয় অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হৈ আছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আমাৰ অসমৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ আমি আজি মাৰ বান্ধি থিয় হ'ব লাগিব। আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যেনেধৰণে আমি ওলাই আহিছিলোঁ, তেনেধৰণে আমি অপশক্তিৰ বিৰুদ্ধে ওলাই আহি আমি মন্ত্ৰীসকলৰ ঘৰ জ্বলাব নোৱাৰিলোঁ, আমি ঘৰ ঘেৰাও কৰি
তেওঁলোকৰ পৰা কৈফত তলব কৰিব লাগিব। আপোনালোকে খিলঞ্জীয়াসকলৰ পক্ষত থাকিবনে বিদেশীসকলৰ পক্ষত থাকিব? গতিকে এইটো স্পষ্ট কৰিবৰ কাৰণে আমি সকলো ৰাইজে একেলগে ঐক্যবদ্ধভাৱে আগুৱাই যাব লাগিব আৰু অপশক্তিক আমি ইয়াৰ পৰা সমূলাংশে নিষেধ কৰিবৰ কাৰণে ঐক্যবদ্ধভাৱে আহিবই লাগিব। গতিকে আজি সংকল্প দিৱসত আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হিচাপে আমি আগবাঢ়ি অসমীয়া জাতীয়তাবাদেৰে অসমীয়া জাতীয়তাবোধেৰে আমি চিলাপথাৰৰ লগতে অসমখনকে আমাৰ খিলঞ্জীয়া আমাৰ অসমীয়াৰ আধিপত্য বিস্তাৰ কৰিবৰ কাৰণে সকলো ওলাই আহিবৰ কাৰণে পুনৰ সংকল্প ল'বৰ কাৰণে মই আহ্বান জনাই মোৰ চমু দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম।